এদিন দান্দ্ৰাং ইংলেং বাগৰি আছে লখৰা কাষত যিটো ধাবাৰ বিচনা আছে বিচনাত বাগৰি আছে মই যাই তাক ক'লোঁ যে কি হ'ল দান্দ্ৰাং বাগৰি আছা যে বমি কৰি আছে মুখৰ পৰা পুৰা বমি ওলাই আছে দান্দ্ৰাং ক'লে একদম খাই দিছং আজি একদম কলগলিকি খাই দিছং মই ক'লোঁ কললৈকে খাই দিছা কি কেছ কৃষ্ণ নকবিলে একদম ট্ৰেজেডি হৈছে মোৰ লাইফত একদম ৰাতি কি হৈছে গম পাইছানে নাই বোলে কি হ'ল ৰাতি বিয়া খাব গেলং হো তাৰ আগতে এটা কথা কৈছং তক কি কথা তাৰ ওচৰতে এখন গাড়ী আছিলে নতুন গাড়ী ফৰ্চুনাৰ গাড়ী এখন মই বোলো কেতিয়া ল'লি ফৰ্চুনাৰ গাড়ী যোৱাকালি লৈছং না যোৱাকালি লৈছং ফৰ্চুনাৰ গাড়ী হো মই ডাইৰেক্ট গাৰ্লফ্ৰেণ্ডৰ লগত টিভি চাই থাকোঁ না গাৰ্লফ্ৰেণ্ডে সদায় মোক কৈ থাকে দেই গাড়ীটো লাগে ফৰ্চুনাৰ গাড়ীটো লাগে বুলি কৈ থাকে ডাইৰেক্ট মই বোলো কিমান দাম তাক কৈছে কিবা 35 লাখ বোলে মই ঘণ্টা 35 লাখ টকা কিবা পইচা হ'ল নেকি বালাজী মন্দিৰৰ কাষত 4 বিঘা মাটি আছে মোৰ গম পাইছানে নাই 1 কোঠা 2 কোটি টকা 4 বিঘা যদি বিক্ৰী কৰোঁ না একদিনৰ ভিতৰত কিমানটা ফৰ্চুনাৰ ল'ব পাৰোঁ মই ট্ৰাইবেল মানুহ বাচি থকা দিনকেইটা নাচি থাকিম না হয়নে নাই তাৰে কৈছং দেই তাৰপিছত কি হৈছে ফৰ্চুনাৰ গাড়ী ল'ব গেলং হা গুৱাহাটী ক'ত তই এটা বোলে বালাজী মন্দিৰৰ কাষতে গমেই নাপাং মোৰ প্লটৰ কাষতে তই এটা শ্বৰুমটো হো তাতে গেছং হা গাড়ী কিনবা গেলং মই তাৰে গেছং মই একদম তাই চাই লগাই যোৱা নাই আৰু ডাইৰেক্ট গেছং আলা মা কচং কিবা দৰ্জাটো কিবা ডেঞ্জাৰ হো এনেকা আগবাঢ়ি যাং দৰ্জাটো খোল খাই যায় পিছুৱাই যাং দৰ্জাটো বন্ধ হৈ যায় ভয়ে খাই গেলং না আজিকালিতো আমাৰ গাঁৱত কেনেকা দৰ্জা বাহা এনেকা বাঁহেদি মাৰি দিয়ে না বাঁহেদি হাংখ্লাং মাৰি দিওঁ আমি কিন্তু দৰ্জা এইটো কচং পাগলা হৈ গৈছং পিছুৱাই গেলি দৰ্জাটো বন্ধ হৈ যায় আৰু আগবাঢ়ি গেলি দৰ্জাটো খোল খাই যায় আধা ঘণ্টা ভাবি আছং কেনেকা সোমাম ভিতৰত যদি মাজত থাকাং দৰ্জাটো বন্ধ হৈ যায় কিবাকে মাথা চাথা ফাটি মৰি যাম না ৰখি আছং ৰখি আছং মই দৰ্জাটো কেনেকা বনাইছে অট'মেটিক বোলে কিবা আজিকালি ডেঞ্জাৰ যিয়ে নহওক সোমাই গেলং ভিতৰত সাহস কৰিছং না ট্ৰাইবেল মানুহ বাহিৰত যায় অলপ খাই লং না খাই ভিতৰত সোমাই গেছং ভিতৰত সোমাৰ লগে লগে পাগলা গৈছং ইমান ধুনীয়া ছোৱালী হো ইমান ধুনীয়া ছোৱালী মোক ছাৰ বুলি মাতছি না মই কৈছং পাগলা হৈ গৈছং ইমান ধুনীয়া ক্লাছ 3 লৈকে পঢ়িছং মই পঢ়িছং আৰু ইমান ধুনীয়া ছোৱালী মোক ছাৰ বুলি কৈছি না পাগলা হৈ গৈছং মই ছোৱালী ফালে চাইছং ইমান ধুনীয়া ছোৱালী মোৰ গাৰ্লফ্ৰেণ্ডতকৈ বেছি ধুনীয়া দেই পাগলা হৈছং মই ছোৱালীটোক ডাইৰেক্ট কৈছং চবতকৈ দামী গাড়ীটো দেখাব লাগে সি মোক কৈছে কিবা ফৰ্চুনাৰ কিবা প্লাছ বোলে মোক চব প্লাছ একো নাজানং দেখাব লাগে দামী গাড়ীটো হো তাৰপিছত দেখালাইতো গাড়ীটো চালং মই দামটো বোলে কিবা 35 লাখ মোক কৈছং এইবিলাক খানটো পইচা 35 লাখ টকা পইচা হ'ল নেকি বালাজী মন্দিৰৰ কাষত মাটি আছে 4 বিঘা 1 কোঠা 2 কোটি টকা দি আছে ইটানি বিক্ৰী কৰি দিম মই তালাক গোটেই মাটি বাখা মোক কি বুলি ভাবছি হো ডাইৰেক্ট দিছং মই পইচা চইচা গনা আৰু ডাঙিকে পইচা ৰাখি দিছং হাতত মই কৈছং যিমান আছে ৰাখি ল পিছত মোক ফোন কৰি কৈছে 5 লাখ টকা বোলে এক্সট্ৰাকে গুচি গেল মই কিবা ল'ব যাং নেকি লাজৰ কথা মই ডাইৰেক্ট কৈছং চাহ খাই ল'বি বুলি 5 লাখ টকাৰ আমি কিবা হেৰি নেকি বালাজী মন্দিৰৰ কাষত আজিও 4 বিঘা মাটি আছে মোৰ কাষ্টমাৰ বিচাৰি আছং মই 1 কোঠা যদি 10 কোটি টকাৰ লগত নাপাং মই নিবিকং 2 কোটি টকা দি আছে 1 কোঠা 2 কোটি হয় নেকি এতিয়া মাৰ্কেটত বিক্ৰী কৰিম মই অহা বছৰ কিবা বোলে নতুন গাড়ী ওলাইছি দিনে কিবা সেইটো নতুন ভাৰ্চনটো ল'ম মই তেতিয়া 1 কোঠা বিক্ৰী কৰিম বুলি কৈছং 10 কোটি টকা কাষ্টমাৰ চাই আছং দে কোনোবা যদি পায় না কাষ্টমাৰ ডাইৰেক্ট মোক ক'ব পাৰে যিয়ে নহওক গাড়ীটো লৈছং কৈছং ভিতৰত সোমাইছং এনেকা অট'মেটিক গাড়ী হো কিবা বোলে ফিংগাৰপ্ৰিণ্ট মোবাইল টাইপ এনেকে আমি যে মোবাইলত মাৰং যে এনেকা দৰ্জাত মাৰিব লাগে বোলে খুলিছং ভিতৰত বৈছং ডাইৰেক্ট গেলং না এইটো কিবা চহাম নে কি খুলিছে দে GS তাতে সোমাইছং সোমাই ছোৱালীটো আৰু ধুনীয়া ছোৱালী পালং না তাতো ছাৰ বুলি কৈছে মোক পাগল হৈ গৈছং ইমান ক্লাছ 3 লৈকে পঢ়িছং আমি 3 লৈকে পঢ়া মোক ছাৰ বুলি কয় নেকি যিয়ে নহওক তাতে গেছং চুট লৈছং হা ফাৰ্ষ্ট টাইম একদম কলা চলা চুট লৈছং দাম কিমান জানান নাই
চুটৰ দামটো 40,000 টকা বোলে 40,000 টকা হ'ল নেকি ডাইৰেক্ট দি দিছোঁ মই পিছত ঘৰত যা গম পাইছোঁ 10,000 টকা এক্সট্ৰা দি দিলোঁ বোলে মই তাতো ফোন কৰি মোক কৈছে ছাৰ 10,000 টকা এক্সট্ৰা দিছি মই তাকো ছোৱালীটো ক'লং ধুনীয়া ছোৱালী না ডাইৰেক্ট কৈছোঁ চাকলিবি ভণ্টি বুলি কৈছোঁ মই আৰু 10,000 টকা ল'ব যাম নেকি বালাজী মন্দিৰৰ কাষত 4 বিঘা মাটি আছে এই কথা 2 কোটি টকা আমি কিবা হেৰি নেকি ভাবছি নেকি যিয়া নহওক ডাইৰেক্ট চুটটোত মাৰিকে বিয়া খাব গেলোঁ হা বিয়া খাব গৈছোঁ নতুন ফৰ্চুনাৰ গাড়ী একদম বিয়া ঘৰত 100 স্পীডত লৈ গৈছোঁ না মই একদম ধুম টাইপ চলাইছোঁ ধুমত চলাই না আমাৰ ঋতিক ৰোশনে সেনেকা পুৰা বিয়া ঘৰত মাৰিছোঁ ব্ৰেক মাৰিছোঁ গাড়ী 4 পাক ঘূৰাই দিছোঁ সাউথ ইণ্ডিয়ান ফিল্মৰ দৰে না সাউথ ইণ্ডিয়ান ফিল্ম চাই নাই একদম গাড়ী ঘূৰাই দিছোঁ ধোঁৱা হৈ গৈছে মানুহ পাগলা হৈ গৈছে কোনো নাইছে পুৰা হিৰ' টাইপ এণ্ট্ৰি মাৰিছোঁ দৰ্জা খুলিছোঁ কলা জোতা ডুমকে দিছোঁ মা কচম পাগলা হৈ গৈছে তাৰপিছত গেলোঁ হা একদম এই মচনত গৈছোঁ মই আমি নতুন গাড়ী লৈছোঁ না নতুন চুট লৈছোঁ 40,000 টকা চুট পিন্ধিছোঁ তাৰ গেলোঁ যা বুইছোঁ চেয়াৰত বুইলং একদম হিৰ' টাইপ বুইছোঁ তাৰপিছত চাইছোঁ ছোৱালী এটা ইমান ধুনীয়া ছোৱালী মোৰ পিনে পিৰিক পাৰাকে চাই আছে চাইকে চকুটি মাৰি দিব পালা না মা কচম ইমান ধুনীয়া ছোৱালী চকুটি মাৰি দিছে মোৰ ফালে চাই পাগলা হৈছোঁ মই চকুটি মাৰি তাৰ পিছত মই ক'লং ডাইৰেক্ট ছোৱালীটোক বোলে মোক নম্বৰ লাগে নম্বৰ মই দিছোঁ হোৱাটছআপ আজিকালি হোৱাটছআপ কৰি না কি বস্তু গমেই নাপাং মোক কৈছে হোৱাটছআপত ভিডিঅ' কল কৰিব বোলে মই কৈছোঁ ভিডিঅ' কল নকৰোঁ মই ডাইৰেক্ট ফোন কৰিম ফোন কৰি মোক কি বুলি কৈছে জানা নাই দাদা আই লাভ ইউ বুলি কৈ দিলা না পাগলা হৈছোঁ মই একদম পাগলা ডাইৰেক্ট গাড়ীত বহি গেলোঁ না আমাৰ দোকানত গেলোঁ দোকান মানে গম পাইছা নাই মই চবত গৈছোঁ যাইকে দামী মালটো লৈছোঁ লৈহে পানী চানী মিলাং না ইমান হেপি না মই ডাইৰেক্ট মাৰি দিলোঁ পানী চানী নিমিলাকে ঘাণ্টা গমেই নাপালোঁ না তেতিয়া চকু খুলিছোঁ হোটেলত বাগৰি আছোঁ মই গম পাইছা না এনেকা দুখৰ কথা বিয়া ঘৰত কি হৈছে একো গমেই নাপালোঁ মই কি হ'ল কি নহ'ল ৰাতিপুৱা চকু মিলিছোঁ এই গাড়ীৰ বাহিৰত মই এটা হোটেলত বাগৰি আছোঁ লখৰা কিনাৰতে কচোন ক এনেকা হয় না আৰু ঘটনা যিয়ে নহওক এইটো আমাৰ দান্তন ইংলেঙৰ কাহিনী কাল্পনিক কাহিনী